গুৱাহাটী প্ৰেছ ক্লাবত আজি দিব্য চিনে প্ৰডাকশ্যনছৰ বেনাৰত নিৰ্মিত নতুন কথাছবি ক্ৰন্দনৰ পোষ্টাৰ আৰু ছবিখনৰ গীতৰ দৃশ্যাংশ মুকলি কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক অৱনী ৰঞ্জন পাঠক, জ্যেষ্ঠ চলচ্চিত্ৰ পৰিচালক লৰ্ড দাস আৰু ডক্টৰ দিলোত্তমা বৰুৱাৰ প্ৰযোজনা আৰু ডক্টৰ পখিলা কলিতাৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। জুলাই মাহত শুভ মুক্তি লাভ কৰিব এই ছবিখনে। আজি আমি দিব্য চিনে প্ৰডাকশ্যনৰ প্ৰথম নিবেদন বোলছবি ক্ৰন্দনৰ ইয়াত গীতসমূহ আৰু পোষ্টাৰসমূহ উন্মোচন কৰিবলৈ ওলাইছোঁ। এই ছবিখন দিব্য চিনে প্ৰডাকশ্যনৰ প্ৰথম ছবি। অহা মাহত 19 জুলাইত আমি ৰিলিজ কৰাৰ কথা ভাবিছোঁ বোলছবি গৃহত। গতিকে তালৈ আপোনালোক